কবিতাৰ শিৰোনাম মা আজি মোক মৰম কৰা। কবি অনন্তদেৱ শৰ্মা। মা আজি মোক মৰম কৰা, অলপ মৰম কৰা। মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা। কেতিয়াবা মই খেলি থাকিলেও হঠাতে ওলোৱা আহি, মোৰ খেলা চাই মোৰ ফালে চাই তুমিচোন থাকা হাঁহি। হাত বুলাই দি মোৰ কপালত কোলাত দেখোন লোৱা, শুনা আইতি মোৰ বুলি মা তুমি দুগালত চুমা খোৱা। কেতিয়াবা আকৌ কাষলৈ গ'লেও মোক দেখোন কোৱা মা, কাম আছে মোৰ আমনি নকৰ, আঁতৰ আঁতৰি যা। ইমান যে মোৰ বেয়া লাগে মা, ইমান যে খং উঠে, তেতিয়া তোমাক মাতিবলৈ মোৰ মনেই নেথাকে মুঠে। লুচি বাইহঁত আহোঁতে সিদিনা তুমি খৰধৰকৈ, কিমান তুমি যে মৰম কৰিলা আগুৱাই আহিলা থৈ। অফিচৰ পৰা দেউতা আহিলে তুমি লৰালৰি কৰি, জলপান সাজি দিয়া নিজ হাতে কিমান যতন কৰি। ডাঙৰ কাঁহী ডাঙৰ বাটিত দেউতাই ভাত খায়, মোৰ কাঁহী বাটি অকণ অকণ দেখি বেয়া লাগি যায়। সিদিনা আকৌ কাজলীজনীক অসুখ হওঁতে কিবা, কিমান তুমি যে যতন কৰিলা নিজেই এবাৰ ভাবা। আনবোৰ হ'ল আপোন তোমাৰ, মই হৈ গ'লো পৰ। সিদিনা আকৌ খঙতে দেখোন মাৰিছিলা এটা চৰ। মা মই তোমাক কৈছোঁ পুনৰ, তুমি মোক নামাৰিবা। পলাই ফুৰিম কান্দি কান্দি তেতিয়া মজাটো পাবা। মা তুমি মোক মৰম কৰিলে ইমান যে ভাল লাগে, পিছত শুনিম সকলো কথা মৰম কৰিবা আগে। মা আজি মোক মৰম কৰা, অলপ মৰম কৰা। মনটো দেখোন বেয়া লাগি আছে আজি অথনিৰে পৰা।